যে 8 মাৰ্চ আমাৰ নাৰী দিৱস ইণ্টাৰনেশ্যনেল নাৰী দিৱস আছিলে তো নাৰী দিৱসৰ উপলক্ষে আমাৰ এই প্ৰগ্ৰামটো কৰ্মসূচীটো আছিল ঠিক আছে তো নাৰী দিৱসক আমি চেষ্টা কৰিছোঁ কি উইমেন এম্পাৱাৰমেণ্টটো কেনেকৈ দাঙি ধৰিব লাগে পাব্লিকৰ ওচৰত আমি দাঙি ধৰাৰ চেষ্টা কৰিছোঁ এইটো আৰু আমাৰ TMCৰ যিমান আঁচনিবিলাক আছে এইবোৰ আঁচনিবিলাক আমি অকণমান এক্সপ্লেইন কৰি দিব চেষ্টা কৰিছোঁ পাব্লিকৰ মাজত TMCৰ ভূমিকা লোকসভা ইলেকশ্যনৰ কাৰণে আমি এই 30 ডিষ্ট্ৰিক্টছৰ গোটেইখিনি আমি কৰ্মসূচী আৰম্ভ কৰিছোঁ আৰু চলাই গৈ আছোঁ জোৰদাৰ কাম চলি আছে আমাৰ কিন্তু এতিয়ালৈকে আমি আপোনাক চিয়ৰলি ক'ব নোৱাৰি কি আমি কেইটা চিটত কণ্টেষ্ট কৰিম এইটো এতিয়ালৈকে আমি আপোনাক ক'ব নোৱাৰোঁ যেতিয়া এনাউন্স হ'ব তেতিয়া আমি ডেফিনেটলি আপোনাক জনাই দিম কিন্তু তথাপিও আমাৰ গোটেইখিনি ডিষ্ট্ৰিক্টত আমাৰ কৰ্মসূচীবিলাক চব আৰম্ভ হৈ গৈছে হয় দাদা আমি দেখা পাইছোঁ যে বিজেপিয়ে নাৰী সন্মানৰ কথা কৈ আছে নাৰী সন্মানৰ কথা বিজেপিৰ মুখত কেতিয়াও ভাল নালাগে যেতিয়া মণিপুৰত আমাৰ ভণ্টিৰ লগত এনেকুৱা বেয়া আচৰণ কৰা হৈছিলে তেখেতক নেকেড পেৰেড কৰানো হৈছিলে তেতিয়া বিজেপি মাত কেলে নামাতিলে ক'ত গৈছিলে তেওঁৰ মাত মাতা নাৰীৰ কাৰণে মাতা নাই না এতিয়া উত্তৰ প্ৰদেশ কওক যেতিয়া 10-12 ইয়াৰ্ছৰ কেইটামান ছোৱালীজনীক ৰেপ কৰি পেলাই আপোনাৰ গছত টঙাই দিছিলে নহয় তেতিয়া ক'ত গৈছিলে বিজেপি এইটো লৈ কেলে মাত মাতা নাই বিলকিছ বানুৰ অপৰাধী কেইটাক যেতিয়া ৱেলকাম কৰিছিলে ফুলৰ মালা পিন্ধাই তেতিয়া ক'ত গৈছিলে বিজেপিয়ে মাত মাতা নাই তেতিয়া ব্ৰিজভূষণ এনেকুৱা এজন মানুহ যোনে আমাৰ মহিলা খেলুৱৈৰ লগত এনেকৈ ছেক্সুৱেলি এছল্ট কৰিছিলে তেওঁলোকৰ এতিয়াও তেওঁ সংসদ ভৱনত বহি আছে এইটো হয় কি এনেকৈ হয় নেকি বিজেপিৰ নাৰী সন্মান হ'ব পাৰে তেওঁলোকে এনেকৈ নাৰীক সন্মান দিয়ে কিন্তু আমি TMC আমাৰ নাৰীক বেলেগ ধৰণৰ সন্মান দিওঁ আৰু এনেকৈ ধৰণৰ সন্মান কোনো পাৰ্টিয়ে দিব নোৱাৰে আপোনাক এতিয়ালৈকে চিয়ৰ হৈ ক'ব নোৱাৰি বিকজ অফিচিয়েলি ইটছ নট বিন ডিক্লেয়াৰ্ড অফিচিয়েলি এইটো ডিক্লেয়াৰ হোৱা নাই তো এই কাৰণে আমি এতিয়ালৈকে চিয়ৰ হৈ ক'ব নোৱাৰি কিন্তু আমি আশা কৰি আছোঁ অসমৰ পৰা আমি ট্ৰাই কৰি আছোঁ 3টা বা 4টা কিন্তু আপোনাক ক'লোঁ আমি এতিয়ালৈকে চিয়ৰলি ক'ব নোৱাৰি কিন্তু আমি ট্ৰাই কৰিম 3টা বা 4টা প্ৰাৰ্থী দিবলৈ অকলে খেলিব উই উইল ফাইণ্ড ইণ্ডিপেণ্ডেণ্টলি বহুত ভাল বহুত ধুনীয়া আমাৰ প্ৰত্যেকটো জিলাত প্ৰত্যেকটো ডিষ্ট্ৰিক্টত কৰ্মসূচী আৰম্ভ হৈ গৈছে এবং জোৰদাৰ চলি আছে বহুত ভাল কাম হৈ আছে